নমস্কাৰ খবৰ নিউজ ষ্টুডিঅ'ত মই দিছা যোৱা 25 তাৰিখে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰব উদযাপনৰ বাবে ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনটোক চৰকাৰীভাৱে ছুটি প্ৰদানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখা সমিতিয়ে সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাদুলিপাৰ চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা আছাই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোলাঘাট জিলাৰ দেৰগাঁও শাখা সমিতিৰ উদ্যোগত বাদুলিপাৰ, ৰঙামাটি, নেঘেৰিটিং, দৰিয়া, ৰঙাগড়া উপশাখাৰ সহযোগত সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনায় যে অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ বাপতিসাহোন জাতীয় উৎসৱৰ দিনটোত অসমৰ 1,40,00,000 চাহ জনগোষ্ঠীৰ লোকসকলে এই কৃষিভিত্তিক উৎসৱ কৰম পৰব উদযাপন কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় অসমৰ ৰাজনৈতিক পথাৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ পালনৰ বাবে এই পবিত্ৰ শুক্লা একাদশী তিথিৰ দিনটোক অসম চাহ জনজাতি ছাত্ৰ সন্থা আছাই বিভিন্ন সময়ত দাবী জনাই অহাৰ স্বত্তেও অসমৰ এজিপি চৰকাৰৰ বাহিৰে কোনো এখন চৰকাৰে এই পবিত্ৰ দিনটোক কৰম পৰব উদযাপনৰ বাবে চৰকাৰী ছুটি ঘোষণা নকৰিলে, যাৰ ফলত সংগঠনটোৱে পুনৰবাৰ অসম চৰকাৰক সকিয়নি প্ৰদান কৰিছে যে ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনটোত চৰকাৰী ছুটি হিচাপে ঘোষণা কৰিব লাগে। অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই সকলো চাহ জনগোষ্ঠীৰ লোকক লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে ল'বলৈ বাধ্য হ'ব। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছাৰ কেন্দ্ৰীয় সদস্য শ্ৰী উমাশংকৰ কুৰ্মী, গোলাঘাট জিলাৰ সভাপতি শ্ৰী ৰাবুল তুৰী, সাংগঠনিক সম্পাদক শ্ৰী সুভাষ ৰজক, জীৱন মিৰ্ধা, দেৰগাঁও শাখাৰ সভাপতি প্ৰদীপ কুৰ্মীয়ে। অসমৰ চাহ জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ অৱদান আছে আৰু এই চাহ জনগোষ্ঠীৰ লোকসকলৰ আমাৰ ভাদ মাহৰ শুক্লা একাদশী তিথিত আমাৰ আটাইতকৈ অতি চেনেহৰ আমাৰ আহোমসকলৰ বা অসমীয়া যেনেধৰণৰ ৰঙালী বিহু, ঠিক তেনেকৈ আমাৰ চাহ জনগোষ্ঠীৰ ভাদ মাহৰ শুক্লা একাদশী তিথিটো আমি নিজৰ তিথি হিচাপে কৰম পূজা, যিটো কৰম পৰব আমি জাতীয় উৎসৱ বুলি আমি গ্ৰহণ কৰোঁ। আৰু এই জাতীয় উৎসৱৰ কাৰণে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে, সাংস্কৃতিক প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে এই চাহ জনগোষ্ঠীৰ লোকসকলৰ তেখেতসকলৰ আমাৰ যি কলা কুশলী, আমাৰ যিটো জাতীয় পৰম্পৰা, জাতীয় ঐক্য, যি জাতীয় চেতনা, অসমীয়াৰ লগত আমি একেলগত থাকোঁ, কিন্তু আমি অসমৰ দেখিবলৈ পাইছোঁ আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ যি কলা কুশলী আছে, আমি তেখেতসকলৰ সাংস্কৃতিক দিশত বিভিন্ন পূজা পাতলত আমি বন্ধ চৰকাৰে যি বন্ধ কৰে, আমি এই বন্ধবিলাক আমি পালন কৰি আহোঁ। কিন্তু আমি একেবাৰে ক'ব খোজোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ কিয় অৱহেলা কৰিছে, আমাৰ কলা কৃষ্টিৰ কাৰণে কিয় অৱহেলা কৰিছে, যে আমি আজি এই প্ৰতিবাদৰ কাৰণে তেখেতসকলক আমি সকীয়াই দিছোঁ আৰু অনুৰোধো কৰিছোঁ আমি যে অতি শীঘ্ৰে এই চাহ জনগোষ্ঠীৰ জাতীয় পৰম্পৰা, জাতীয় উৎসৱ কৰম পূজাৰ তেখেতসকলে এদিন চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে। আজি ক'ত প্ৰতিবাদ কৰিছে? আজি আমি অসম চাহ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া দেৰগাঁও শাখাৰ উদ্যোগত বাদুলিপাৰ, ৰঙামাটি, নেঘেৰিটিং, দৰিয়া, ৰঙাগড়া উপশাখাৰ সহযোগত আজি বাদুলিপাৰ চাৰিআলিত, তিনিআলিত আজি আমি এই সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে আমাক চাহ শ্ৰমিকসকলক যি জাতীয় পৰম্পৰা, যি জাতীয় আমাৰ সংস্কৃতিৰ মূল আধাৰ, আমাৰ যি কলা কুশলী সাংস্কৃতিৰ মূল পথ চাহ জনগোষ্ঠীৰ ঝুমুৰ বা আমাৰ কৰম পৰব, যাতে এই কৰম পৰব দিনটো ভাদ মাহৰ শুক্লা তিথিৰ দিনাখন আপোনালোকে অতি শীঘ্ৰে আমাৰ এই চৰকাৰী বন্ধ ঘোষণা কৰক, আমি চৰকাৰক আহ্বান জনাইছোঁ। আজি এই প্ৰতিবাদত আপোনালোকৰ বিষয়ববীয়া কোন উপস্থিত আছে? আমি আমাৰ মাজত আছে আমাৰ প্ৰাক্তন আছাৰ কৰ্মীসকলেও আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক উপাচাৰ্য কৰ্মী ডাঙৰীয়া আছে, জিলাৰ বিষয়ববীয়া আছে, আৰু আমি বিশেষভাৱে আমাৰ চাহ জনগোষ্ঠীৰ অনাতাঁৰ শিল্পী দুগৰাকী আমি নিমন্ত্ৰণ কৰিছিলোঁ। 3গৰাকী আছে আমাৰ জিকা গোৱালা, বাবুজান তুৰী আৰু বুবুল ৰবিদাস ডাঙৰীয়া, তেখেতসকলৰ আমাৰ উপস্থিতিত আৰু আছাৰ সকলো বিষয়ববীয়াত আছে। আমাৰ ডেঙা শাখাৰ যিমান আমাৰ উপশাখা আছে, সভাপতি সম্পাদক কৰি আদি কৰি শাখাৰ সকলো বিষয়ববীয়া আছে, জিলাৰ প্ৰতিনিধি আছে, কেন্দ্ৰীয় প্ৰতিনিধি আছে, প্ৰাথমিক উপশাখাৰ সকলো বিষয়ববীয়া আছে। আৰু আটাইতকৈ আমি ক'ব খোজোঁ যে বাদুলিপাৰ চাহ বাগিচাৰ সংঘৰ বিষয়ববীয়া আছে, তেখেতসকলেও আমাৰ যথেষ্ট ধৰণে সহায় সহযোগিতা আগবঢ়াইছে। আৰু বাদুলিপাৰ এই চাৰিআলিত আমাৰ ব্যৱসায় সন্থাসকল তেখেতসকলেও আমাক সহযোগিতা কামৰা এই প্ৰতিবাদ কাৰ্যসূচীত আমাক সহযোগ কৰিছে।
দেৰগাঁৱৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট খবৰ এনি।